দুগ্ধ উৎপাদনৰ বাবে বিভাগৰ অভিলাষী আঁচনি অসম চৰকাৰে ৰাজ্যখনৰ দুগ্ধজাত সামগ্ৰীৰ উন্নয়ন আৰু গাখীৰৰ উৎপাদনত প্ৰয়োজনীয় সামগ্ৰীৰ যোগান আৰু গোপালকসকলক প্ৰশিক্ষণ দিয়াৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰিছে। জিলাখনৰ প্ৰগতিশীল গোপালক আৰু গাখীৰৰ উৎপাদনৰ লগত জড়িত সকলৰ বাবে বিজ্ঞানসন্মত প্ৰশিক্ষণ দিয়াৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। তেজপুৰস্থ ডেইৰী উন্নয়ন বিভাগৰ উপ সঞ্চালক প্ৰদীপ দত্ত বৰুৱাই জনায় যে অসম চৰকাৰে ৱৰ্ল্ড বেংকৰ অধীনত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য প্ৰকল্পৰ অধীনত গোপালক আৰু দুগ্ধ উন্নয়নত জড়িতসকলৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰিছে। দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা গোপালক আৰু দুগ্ধ ব্যৱসায়িক আৰ্থিকভাৱে সবল কৰাৰ বাবে ফাৰ্মি কম্পোষ্ট জৈৱিক সাৰৰ উৎপাদন আৰু কেটেল চিট নিৰ্মাণৰ বাবেও এক বিশেষ আঁচনি গ্ৰহণ কৰিছে আৰু পশুপালন বিভাগ আৰু গ্ৰামোন্নয়ন বিভাগৰ মাজত সমন্বয় স্থাপনৰে পৰিকল্পনা লোৱা হৈছে। তেখেতে ৰাজ্যখনৰ লগতে শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ গোপালক আৰু দুগ্ধ উন্নয়নত জড়িত মুঠ 12খন সমিতি ক্ৰমে 61,54,000 আৰু 29,93,750 টকাৰ সাহায্য বীজ ধন আঁচনিৰ অধীনত গৰুৰ দানা ক্ৰয় আৰু গোপালন কেন্দ্ৰৰ আন্তঃগাঁথনিৰ উন্নতিৰ বাবে সহায় আগবঢ়াইছে বুলিও জানিব দিয়ে। উল্লেখনীয় যে গাখীৰৰ উৎপাদনত বিশ্বৰ প্ৰথমখন দেশ হিচাপে স্থান লাভ কৰা ভাৰতে গোপালনৰ বাবে বিভিন্ন উন্নয়নমূলক আঁচনি গ্ৰহণ কৰা অসম চৰকাৰেও চিড মানি আৰু কমাৰ্চিয়েল ডেইৰী স্কিম আৰু কটেজ ডেইৰী ইউনিট খোলাৰ বাবেও আঁচনি গ্ৰহণ কৰি গোপালকসকলক সহায়ৰ হাত আগবঢ়াইছে। তেজপুৰৰ পৰা ৰবীন্দ্ৰ কুমাৰ বৰাৰ প্ৰতিবেদন টকশ্বক 24 ইণ্ডিয়া।